হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি দেখিছে নহয়, এইখিনি হৈছে আৰি মাছৰ সৈতে বিলাহীৰ এখন টেঙা জোল। আহকচোন এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ আপোনালোকৰ সৈতে অলপ শ্বেয়াৰ কৰোঁ। ইয়াৰ কাৰণে মই বিলাহী লৈছোঁ ইয়াত 5টা। যিহেতু মোৰ ঘৰত মানুহ কম, গতিকে মই বিলাহীৰ পৰিমাণো কমায়েই লৈছোঁ। যদি ঘৰত মানুহৰ সংখ্যা বাঢ়ি থাকে তেতিয়াহ'লে বিলাহীৰ পৰিমাণটো বঢ়াই দিব। যিহেতু এখন টেঙা জোল বুলি কৈছোঁ, বিলাহীৰ পৰিমাণটো বঢ়াই দিলে টেঙাচা ভাৱটো বেছিকৈ আহিব। ইয়াৰ লগতে লৈছোঁ মই 2 পিচ আৰি মাছ আৰু লগতে 2 পিচ ৰৌ মাছ। এইখিনি মই ধুনীয়াকৈ নিমখ আৰু হালধি সানি এতিয়া একাষাৰ কৰি থৈ দিম, যেতিয়ালৈকে মোৰ বিলাহীখিনি কাটা হ'ব। ধুনীয়াকৈ মই বিলাহীখিনি, যিহেতু বাৰিষাৰ বিলাহী অলপ টানেই থাকে, সেইকাৰণে মই বিলাহীৰ টুকুৰবিলাক অলপ সৰু সৰু কৰি কাটিম। এইখিনি প্ৰায় মোৰ বিলাহীখিনি কাটা হৈ গ'ল। এতিয়া মই গেছখনত কেৰাহীটো উঠাই দি ইয়াত দি দিলোঁ মই মিঠাতেল। তেলৰ পৰিমাণটো বহুত বেছি নাৰাখিব, যিহেতু এইখিনি তেলতে মই বিলাহীৰ জোলখন বনাম আৰু টেঙাত তেলৰ পৰিমাণটো সদায় কমাই দিব লাগে। গতিকে মই এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি লৈ সেইখিনি তেলতে মই বিলাহীৰ জোলখন একেলগে বনাই ল'ম। এয়া মোৰ মাছ প্ৰায় ভাজা হৈ গ'ল। এই মাছখিনি এতিয়া মই ইয়াৰ পৰা আঁতৰাই ৰাখিলোঁ। এতিয়া একেখিনি তেলতে মই এটা শুকান জলকীয়া আৰু লগতে এচামুচ সৰিয়হ, যিহেতু টেঙা জোল পিঁয়াজ আৰু আদা নহৰু ব্যৱহাৰ নকৰোঁ। কিছুমানে বিলাহী জোলত পিঁয়াজো দিব পাৰে, একো নাই। এতিয়া মই এইখিনিতে সিজাই থোৱা আলু আছিলে মোৰ অলপ, এই আলুখিনি ইয়াত মই একেলগে দি দিলোঁ। এতিয়া ইয়াতে মই একেলগতে মই এতিয়া নিমখ হালধিও দি দিম। পিছত যিহেতু মই একো বেলেগ আন মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া ইয়াত মই সোৱাদ অনুযায়ী দিলোঁ নিমখ, যিহেতু মই বহুত বেছি জোলো নকৰোঁ। আৰু ইয়াত অলপ মই দিম এতিয়া হালধি। এতিয়া নিমখ হালধি দিয়াৰ পিছত পুনৰ এইখিনি আলুখিনি মই আকৌ এবাৰ লৰাই দিলোঁ। যিহেতু একেবাৰে কেৰাহীটো শুকাই গৈছে, মই তেলো বহুত বেছি ৰখা নাছিলোঁ, গেছৰ জুইটো কমাই ৰাখিছোঁ, নহ'লে সৰিয়হখিনি গোটেই জ্বলি যায়, অলপ তিতা তিতা ভাৱ হ'ব পাৰে। এতিয়া এইখিনি শুকাই যোৱাৰ পিছত মই ইয়াত কাটি থোৱা বিলাহীখিনি যোগ কৰি দিম। এয়া দেখিছে নহয়, মই ইয়াত বিলাহীখিনি দি দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া এইখিনি মই লৰাই দি এইখিনি জুইটো কমাই দি ঢাকনি এখন লগাই থ'ম। ইয়াত মই এতিয়া ঢাকনিখন লগাই দিলোঁ। লগাই দি অকণমান জুইটো অলপ বঢ়াই দিলোঁ। এতিয়া ঢাকনিখন খুলি চাইছোঁ যে বিলাহীখিনি প্ৰায় গলিছে। ইয়াতকৈ বেছি নগলিব পাৰে, যিহেতু বাৰিষাৰ বিলাহী গোটেই গলি নাযায়। এতিয়া ধুনীয়া কৰি মই কৰচৰে যিমান পাৰোঁ ভাঙি দিছোঁ। এইখিনি অলপ শুকাই আহিছে। এতিয়া প্ৰায় বিলাহী আৰু আলু মিক্স হৈ গৈছে ধুনীয়াকৈ। এতিয়া ইয়াত মই জোখমতে পানী দি দিম। অলপ গৰম পানী, কুহুমীয়া গৰম পানী দিছোঁ মই ইয়াত। ধুনীয়াকৈ উতল অহাৰ লগে লগে, এক উতলমান অহাৰ লগে লগে ইয়াত মই মাছখিনি দি দিম। দেখিছে নহয়, এতিয়া ধুনীয়া উতল এটা মাৰিব ইয়াত উতলি অহাৰ লগে লগে ইয়াত মই ভাজি থোৱা মাছখিনিও যোগ কৰি দিম। এতিয়া এই জোলখনত মই অলপ নেমু টেঙাৰ ৰস যোগ কৰি দিম। নেমু টেঙাৰ ৰসে এই জোলখনৰ সোৱাদটো এটা বেলেগ ধৰণৰ সোৱাদ পৰ্যায়লৈকে আনে। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাব পাৰে, খুব ভাল লাগে খাবৰ কাৰণে। আমাৰ আৰি মাছৰ সৈতে বিলাহী জোলখন প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া ইয়াত শেষত মই অলপ ধনিয়াৰ পাত কাটি দিম। ইয়াত মই অলপ ধনিয়াৰ পাত, নগা ধনিয়া বুলি কয়, মান ধনিয়া বুলিও কয়, কাটি দিম। কাটি দি আমাৰ এয়া আৰি মাছৰ সৈতে বিলাহী আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাব পাৰে।
যদি মোৰ ভিডিঅ'ছবোৰ চাই আপোনালোকে ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ পুনৰ আন এটি ভিডিঅ'